बtcब हान्जाखौ गोख्रों खालामफिननो नाजागासिनो बेबायदिनो बिटिसिनि मोनब्रै जिल्लायाव हान्जानि मावथिफोरनि जथुमा खुंनायखौ जागायदों। दिनै बtcब हान्जानि मावथि जथुमाया जायो उदालगुरि जिल्लानि भेरगावआव। बेयाव बाहागो लायो बtcनि बारग' गाहाय मावफुं सोद्रोमा एबा बtcबनि आफादगिरि हाग्रामा महिलारि बिथाङा। बिथांजों लोगोसे नुजाथिबावदोंमोन हान्जानि एमएलए दुर्गादास बर' आरो हान्जानि गुबुन गुबुन दैदेनगिरिफ्रा। बिथाङा खौरांगिरिनि सिगाङाव थांनाय btc बिसायख'थियाव बेलट बाक्सुखौ सोलायदोंमोन होनना अजद खालामो। बिथाङा लोगोसे खौरांगिरिनि सिगाङाव फोरमायदि प्रमद बर'आ बर' आरो अना बर'फोरनि गेजेराव गोरोन्थि साननायखौ सोमजिहोनो नाजादों। लोगोसे बिथाङा बुंबावोदि btcखौ प्रमद बर' बिथाङा गावनि गोसो बायदियै सालायदों आरो गोबां पारसेन्ट लादों होननानैबो अजद खालामो। সেইদিনা 30 তাৰিখৰ দিনা অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে মোক অসমৰ জননেতা বিম্বৰ দেউৰী ডাঙৰীয়াৰ যিটো বঁটা সেইটো মোক আজি আহি পেলাই এই ভেৰগাঁৱতে প্ৰদান কৰিলে। তো তাৰ কাৰণে মই অল ইণ্ডিয়া ট্ৰাইবেল সংঘৰ ষ্টুডেণ্ট ইউনিয়নক মই ধন্যবাদ দিছোঁ। আৰু মোৰ কাৰণে গৌৰৱ এই বঁটাটো পোৱাৰ কাৰণে। তো যেন হওক আজি আমি ভেৰগাঁও জিলাত btcব দলৰ এটা ৱৰ্কশ্বপ কৰিছোঁ। এই ৱৰ্কশ্বপত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে, চৰণ বড়ো ডাঙৰীয়া আছে, মুঠতে btcবৰ যিখিনি MCLA এক্স MCLA আৰু এক্স EMসকল আছে আগৰ এই ভেৰগাঁও আৰু ওদালগুৰি জিলাত চবেই উপস্থিত আছে। দলৰ কৰ্মকৰ্তাসকল চবেই উপস্থিত আছে। তো যিখিনি আলোচনা হৈছে খুব ভাল আলোচনা হৈছে। আৰু মই আজি এই এটা কথাটো মই উপায় নাই জনাব লগা হৈছে। বহুত দিনৰ পৰা মই গম পাই আছোঁ, যিটো 6 মাহ 7 মাহ 8 মাহ পৰাই যে btc অঞ্চলত জেনেৰেল মানুহসকলৰ যিটো মাটি কিনা বেচাৰ যিটো ব্যৱস্থা সেইটো বন্ধ কৰি থৈছে প্ৰমোদ বড়োৱে। অকল ট্ৰাইবেলসকলৰ মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন সেইটো এলাউ কৰি আছে। এনেকুৱা হ'লেতো কেনেকৈ হ'ব? মই চাই আছোঁ কিবা মানে কেতিয়া মানে মুকলি কৰিব, কিন্তু যিটো দেখা পাইছে এইটো বড়ো আৰু অনা বড়োৰ মাজত সেইটো আকৌ ভুল বুজাবুজি কৰাৰ এটা অংশ। এইটো প্ৰমোদ বড়োই সেইটো কৰিব নালাগে, আপুনি এলাউ কৰি দিয়ক। btc 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল জাতি জনগোষ্ঠী আছে সকলোৱে btcৰ বাসিন্দা, সকলোৱে ইয়াত মাটিৰ অধিকাৰ পাব লাগে। সমানে কিনা বেচাৰ যিটো নিয়ম আছে সেইটো এলাউ কৰিব লাগে। মোৰ এটাই অনুৰোধ, নহ'লে সেইটো লৈ পেলাই আকৌ আন্দোলনৰ সৃষ্টি হ'ব। আপুনি এটা অভিযোগ কৰিছে যে সভাত ইতিমধ্যে ওদালগুৰিটো আচলতে বহুকেইজন MCLA জিকিছিল, কিন্তু বাকচ চুৰ কৰিছে। ওদালগুৰি আৰু বাক্সাত ওদালগুৰি জিলা, ভেৰগাঁও চাব ডিভিজন, তামোলপুৰ চাব ডিভিজন, মছলপুৰ চাব ডিভিজন আৰু এইফালে চালবাৰী চাব ডিভিজন, বাক্সা আৰু ওদালগুৰিত বহুত মেক্সিমাম বক্সে চেঞ্জ হৈছে। এইটো বিভাগত থকা মানুহবিলাকে কয় আমাক। প্ৰমোদ বড়োৱে btc নিজৰ ইচ্ছামতে চলাইছে, পাৱাৰ আছে বুলি। মুঠতে প্ৰমোদ বড়োক নেক্সট ইলেকশ্যন আহক, তেতিয়া শিক্ষা পাবহি। পাৰ্চেণ্টৰটো বহুত কথা, 35 40 35 দিয়াৰ পিছতেও আপুনি নাপাব কিছুমানটো। এইটোতো লৈয়ে আছে, কোনোবা পাইছে কোনোবা পোৱা নাই। 35% দি পেলাই কোনোবা কাম পাইছে, কোনোবা কাম পোৱা নাই, কাম নোপোৱাও আছে। আপুনি যদি 1 কোটি টকা বিল আছে সেইটো যদি ওলাব লাগে, আপোনাৰ পৰা 50 লাখ ল'ব। টোটেল বিলটো ধৰি লওক 1 কোটি। ঘোষ বিচাৰিছে সি 30 লাখ 40 লাখ দিছে, যেন হওক 40 লাখটো দিছে। লাষ্ট ফাইনেল বিলত কিমান ওলাইছে? 50 লাখ। 1 কোটি বিলৰ কাৰণে 40 লাখ দিছিল, তাক ফাইনেল বিলটো দিছে 50 লাখ। এনেকুৱাও আছে মেলা। শেহতীয়াকৈ btcবে কেনেধৰণে আগবাঢ়িব? btcবেতো ৰাইজৰ মাজত সোমাম আমি। এতিয়া এই চৰকাৰে, প্ৰমোদ বড়ো চৰকাৰে কি কাম কৰি আছে, কৰা নাই, এইবিলাক আমি পূৰা ৰাইজৰ মাজত লৈ পেলাই সোমাম। আজিৰ দিনত কি কৰিছে প্ৰমোদ বড়োই, কি কথা দিছিলে, সেল্ফ হেল্প গ্ৰুপৰ টকা দিয়াৰ কথা আছিল, চাকৰি দিয়াৰ কথা আছিল, এইবিলাক কি হ'ল? মাটিৰ পাট্টা দিয়াৰ কথা আছিল, এইবিলাক কথা লৈ পেলাই আমি সোমাম। btcখন আপচু অফিচৰ দৰে চলাই আছে।
BTCটো আবছুৱে চলাই আছে প্ৰমোদ বড়ো হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আবছুৰ আগৰ প্ৰেচিডেণ্ট আছিল